কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ, ফ্ৰাই ম'ম'। ফ্ৰাই ম'ম' বনাবৰ কাৰণে মই 1 কাপ ময়দা লৈছোঁ আৰু আধা কাপ ময়দা ল'ম। 1.5 কাপ দিলোঁ মই ময়দা। অকণমান নিমখ দি দিছোঁ ইয়াতে। ৰিফাইন এচামুচমানৰ হ'ব। অলপ অলপ পানী দি পেলাই মই ডোটো বনাম। হৈ গৈছে 30 মিনিটৰ কাৰণে মই কভাৰ কৰি থ'ম। মোৰ ডোটো বনাই হৈ গ'ল। ইয়াৰ ওপৰত অকণমান ৰিফাইন দি দিম। ৰিফাইন দি পেলাই কভাৰ কৰি থৈ দিম 30 মিনিটৰ কাৰণে। কভাৰ কৰি থৈ দিছোঁ। এইটো কাৰণে মই লৈছোঁ চিকেন। এই চিকেনখিনি বইল কৰি লৈছোঁ, বনলেছ হয়। আৰু ইয়াৰ লৈছোঁ মই চয়া চচ। চয়া চচটো মই আধা চামুচমান দিম। আৰু 2টা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ। এইটো চাইচিট কৰি লৈছোঁ মই। 3 টুকুৰা আদা লৈছোঁ, সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। নহৰু 7 ফুটা লৈছোঁ। জলকীয়া 2টা লৈছোঁ। মিট মছলা লৈছোঁ। সোৱাদ অনুযায়ী নিমখ লৈছোঁ। ষ্টাফিংটো মই কেনেকৈ বনাম দেখুৱাম আপোনালোকক। জাৰটো দি দিছোঁ। এইখিনি মিক্সাৰত মাৰি ল'ম মই। নহৰু 7 ফুটাও ইয়াতে দি দিছোঁ। আদা 3 টুকুৰা ইয়াতে দি দিছোঁ। জলকীয়া 2টা ইয়াতে দি দিছোঁ। এইখিনি মই মিক্সাৰত মাৰি ল'ম। মিক্সাৰত মাৰি আনিলোঁ। এইখিনি গৰম হৈ লওক অকণমান। গৰম হৈ গ'ল। মই ইয়াত অকণমান ৰিফাইন দি দিছোঁ। এতিয়া কটা পিঁয়াজখিনি ইয়াতে দি দিছোঁ ষ্টাফিংটো বনাবৰ কাৰণে। অকণমান মই ভাজি ল'ম। মিক্সাৰত মৰা চিকেনখিনি ইয়াত দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। মিট মছলা দিছোঁ। এয়া মই চয়া চচ দি দিছোঁ। আধা চামুচমানৰ হ'ব এইখিনি। অলপ টাইম ভাজিম। গেছটো অকণমান চিমত দি দিছোঁ। আৰু 2 মিনিটমান ভাজিলেই হৈ যাব। ম'ম' ষ্টাফিংটো মোৰ হৈয়ে গৈছে। এইখিনি মোৰ হৈ গ'ল। গেছটো অফ কৰি দিছোঁ। গ'ল সেয়া। এইখিনি মই এতিয়া ম'ম' চেপ দি পেলাই বনাম। সৰু সৰুকৈ লাডু কৰি ল'ম। এনেকুৱা কৰি ল'ম। অলপ সানি লৈছোঁ। এতিয়াতো বেলি বেলি গ'ল। ষ্টাফিংটো ইয়াতে দি দিছোঁ। এতিয়া এনেকৈ দিম। হৈ গৈছে মোৰ। এইটো অকণমান বেলেগ ধৰণৰকৈ বনাম ম'ম'টো চেপটো।
চব্জিটো এনেকৈ বনাইছোঁ গ'ল মোৰ এইখিনি এতিয়া মই ফ্ৰাই কৰিম যিহেতু মই ষ্টিম নকৰোঁ ফ্ৰাই কৰিম দি দিছোঁ গৰম হৈ গ'ল মই এটা দি যাম ফ্ৰাই মমো ফ্ৰাই কৰিবৰ কাৰণে গেছটো এতিয়া মই মিডিয়ামত ৰাখিম ফ্ৰাই মমো খাই ভাল লাগে যোনে যোনে খোৱা নাই খাবচোন এবাৰ হ'লেও ইজিও হয় খাবলৈও টেষ্টি হয় বনাবলৈ আৰু পিছৰকেইটাও মই এনেকৈ ভাজি ভাজি যাম এটা এটাকৈ এয়া হৈ গৈছে মোৰ এইখিনি মমো হৈ গৈছেগৈ মই ফ্ৰাই কৰি পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ ফ্ৰাই মমো হৈ গৈছে খাবলৈ বিৰাটেই ধুনীয়া লাগে ফ্ৰাই মমো আপোনালোকে যোনে যোনে খোৱা নাই এবাৰ হ'লেও ফ্ৰাই মমো খাবলৈ বহুত ধুনীয়া লাগে আৰু এইটো চেপত মমো বনাবলৈ ভাল হয় এনেকৈ আৰু এইটো চেপতো বনাইছোঁ দুটা চেপে মই দেখুৱাইছোঁ আপোনালোকক চাব এবাৰ হ'লেও ট্ৰাই কৰি আৰু এনেকৈ এবাৰ হ'লেও আপোনালোকে খাব আৰু যিকোনো চচৰ লগতে খাব পাৰিব ফ্ৰাই মমো মই এবাৰ হ'লেও আপোনালোকে খাই চাবচোন খাবলৈ বহুত ভাল লাগে আৰু যোনে যোনে খাইছে তেওঁলোকে চাগে জানেই চাগে টেষ্টটো কিমান ধুনীয়া হয় আৰু মই ভাল পোৱা প্ৰতিটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন যায় সেইটো কাৰণে শ্বেয়াৰ কৰোঁ আৰু মোৰ ৰেচিপি যদি আপোনালোকে ভাল পাইছে ছাবস্ক্ৰাইব কৰিব ছাইডত থকা বেল আইকনটো ক্লিক কৰিব আৰু যোনে যোনে মোৰ ভিডিঅ' চাই আছে মোৰ আগৰ পৰা তেওঁলোকে লাইক কৰিব কমেণ্ট কৰিব ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ